পুখুৰীত গা ধুৱাই চহা কৃষক ৰাইজে পালন কৰিছে গৰু বিহু। কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দিবাকৰ, আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ উলগ কোন স্থানত উপস্থিত আছে পৰিৱেশ আমাৰ দৰ্শকসকলৰ বাবে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। নিশ্চয় জয়ন্ত, আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ শুভেচ্ছা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ কুৰিতলৰ বগাজন সত্ৰত, য'ত এই মুহূৰ্তত গৰু বিহুৰ পৰম্পৰা চাবলৈ উপস্থিত আছে 10জনীয়া বিদেশী পৰ্যটকৰ দল। আমি দেখুৱাইছোঁ এনেদৰে বগাজন সত্ৰত এটা বিদেশী পৰ্যটকৰ দল আহিছে, যি কাজিৰঙা দৰ্শন বা কলিয়াবৰ দৰ্শনৰ বাবে অহা এই বিদেশী পৰ্যটকৰ দলটোৱে পুৱাই এই কলিয়াবৰ কুৰিতলৰ বগাজন সত্ৰত যি গৰু বিহু যি পৰম্পৰা, গৰু গা ধোৱা যি পৰম্পৰা সেয়া চাবলৈ পুৱাই ইয়াত ভিৰ হৈ কৰিছে। আমি দেখুৱাইছোঁ এনেদৰে পথাৰত গা ধোৱাৰ যি ব্যৱস্থা কৰা হৈছে, এনেদৰে গৰু মাহ হালধি ঘঁহি নোৱাই ধোৱাৰ যি পৰম্পৰা আছে গৰু বিহু, সেই পৰম্পৰা ইয়াত পালন কৰা হৈছে। আৰু সেই দৃশ্য চাবলৈকে ইয়াত বিদেশী পৰ্যটকৰ দল আহিছে। আমি বিদেশী পৰ্যটকৰ দলটোৰ কিছু দৃশ্য দেখাম, তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম। মেম, where are you from? Sweden. You have seen the Assamese festival Guru Bihu. Tell something about I don't hear. Where you see the Assamese festival Guru Bihu. I've never seen this before. Very interesting. নিশ্চয়কৈ তেওঁলোকে পূৰ্বে দেখা নাছিলে, এইবাৰ প্ৰথম দেখিছে। আৰু তাৰপিছত তেওঁলোকে শলাগ লৈছে যি গৰু বিহুৰ পৰম্পৰা। ইয়াত আৰু বিদেশী পৰ্যটকৰ দল আহিছে, আমি তেওঁলোকৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম। আৰু লগতে ইয়াত স্থানীয় লোক আছে। আপোনালোকৰ গাঁৱত আজি হয়, আজি বিহুৰ উৰুকা আমাৰ আজি যি বাপুতি সাহোন, আজি আমাৰ বহাগ বিহুৰ আজি গৰু বিহু বনোৱা হয়। এই গৰু বিহুৰ দিনাই আমাৰ প্ৰথম আৰম্ভণি বিহু, আৰু এই বিহুতে গৰুৰ মাহ হালধি গা ধুৱাই আমি পালন কৰোঁ বিহুৰ প্ৰথম দিনা। তাৰপৰা আজি 7 দিনলৈ আমাৰ বিহু হ'ব। গতিকে আজি আমাৰ এই ইয়াতে অতিথি বিদেশী পৰ্যটকো আহি পাইছে। ইমান ভাল লাগিছে, আমি ক'ব পৰা নাই, ইমানেই আমি আজি এক্সাইটেড যে ভাল লাগিছে। আমাৰ খুব ক'ব নোৱাৰা মনৰ, আমাৰ মনটো খুবেই ভাল লাগিছে বিহুৰ প্ৰথম দিনটোত। কাৰণ আমি একেলগে গোটেই সমূহীয়াকৈ বিদেশী পৰ্যটকৰ সৈতে আমি এটা বিহু উৎসৱ পালন কৰিব পাৰিছোঁ গৰু বিহু। নিশ্চয়কৈ, যিহেতু গৰু বিহু আজি গৰুৰ শিৰত মিঠাতেল লগাই ঢেঁকীত খুন্দা মাহ হালধি ঘঁহি পুখুৰীত গা ধুৱাই চহা কৃষকে। আৰু কলিয়াবৰৰ গ্ৰাম্যাঞ্চলতো গৰুৰ গাত মাহ হালধি ঘঁহি বিহু গীত জুৰি এপাক নাচি আত্মৰা হৈ পৰিছে এইসকল গাঁৱৰ যুৱতী মহিলা। আৰু যিহেতু আজি এই গাঁওখনত বিদেশী পৰ্যটকৰ এটি দল ইয়াত উপস্থিত হৈছে, আৰু আমি আচলতে সেই দলটো ক'ৰ পৰা আহিছে ইয়াতে জানিবলৈ চেষ্টা কৰিম। আৰু যিহেতু ইয়াত এগৰাকী গাইড আছে, আমি গাইডৰ পৰা জানিবলৈ চেষ্টা কৰিম, যে আপোনাৰ পৰা জানিব চেষ্টা কৰিম। 15জন আছে, নৰৱে আৰু ইংলেণ্ডৰ আছে। তেওঁলোকে ক'ত কি ভ্ৰমণ কৰিবলৈ আহিছে ইয়ালৈ? আমি ক্ৰুজত আছোঁ, আমি গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছোঁ, নিমাতী ঘাটলৈকে যাম। তেওঁলোকে এটা অসমীয়া পৰম্পৰা গৰু বিহু প্ৰত্যক্ষ কৰিলে, কেনেকুৱা অভিজ্ঞতা লাভ কৰিছে? তেওঁলোকে ভালে পাইছে, তেওঁলোকে সেইটো চাবলৈকে আহিছে। আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য, তো যদি আমাৰ পৰম্পৰা ঐতিহ্য আমি দেখাব পাৰোঁ আমাৰো ভাল লাগে। নিশ্চয়কৈ অসমীয়া পৰম্পৰা বিদেশীৰ আগত প্ৰদৰ্শন কৰিবলৈ বা তেওঁলোকৰ এই যি পৰম্পৰা তেওঁলোকে চাবলৈ আজি এই বিদেশী পৰ্যটকৰ দলটো আহিছে। যিহেতু ইয়াত আৰু পৰ্যটক আছে, আপোনালোক তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মেম, where are you from? I'm from Norway. Today you seen the Assamese festival Guru Bihu. Oh, it's very interesting. It's a quite different rituals compared to what we have in Norway. We don't have these kind of rituals. So it's very interesting for us. নিশ্চয়কৈ তেওঁলোকে কৈছে, শলাগ লৈছে যে অসমীয়া যি পৰম্পৰা গৰু বিহু, যি পুৱাই আজি গৰুক মাহ হালধি ঘঁহি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু আপে সৰু তই হবি বৰ গৰু, এই গৰুকেইটাক নোৱাই যি গৰু বিহুৰ পৰম্পৰা ইয়াত পালন কৰা পৰিলক্ষিত হৈছে। আৰু দেখা গৈছে ইয়াত যিহেতু এই পৰ্যটক অহাৰ বাবে গাঁৱৰ ৰাইজো একগোট হৈছে। তোমাৰ কাষলৈ আহিছোঁ, আজি তোমালোকৰ গাঁৱত গৰু বিহু চাবলৈ পৰ্যটক আহিছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আমাৰ। নিশ্চয়কৈ তেওঁলোকে ভাল পাইছে যে বিদেশী পৰ্যটকৰ দল এটি আহি আজি পুৱাই এই কলিয়াবৰ কুৰিতল বগাজান সত্ৰত উপস্থিত হৈছে। আমি দেখুৱাইছোঁ সেই দৃশ্য। আৰু এই মুহূৰ্তত বিদেশী পৰ্যটক ইয়াত দলটো আছে, আৰু তেওঁলোকে এনেদৰে গৰু বিহুৰ যি পৰম্পৰা চাবলৈ ইয়াত ভিৰ কৰিছে। আৰু এনেদৰে আজি গৰু বিহুৰ দিনাই এনেদৰে কলিয়াবৰৰ এই কুৰিতল বগাজান সত্ৰত পুৱাই উপস্থিত হৈছে এটা বিদেশী পৰ্যটকৰ দল, 15জনী এটা বিদেশী পৰ্যটকৰ দল। আৰু তেওঁলোকে অসমীয়া যি পৰম্পৰা, যি ঐতিহ্য সেয়া প্ৰত্যক্ষ কৰিছে আৰু আপ্লুত হৈছে। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যই দেখুৱালোঁ। জয়ন্ত। হয়,
ধন্যবাদ জনাইছোঁ দিবাকৰ এই মুহূৰ্তত আপোনাক।